मिल गया हमको। क्यों पैसे भी दे 500 में लगा ले मैं खाना में पाई बोलू बोले नहीं दिया हम टेंशन खोई बोले खोई बेबो बेल এর আমান চাই এর লৈ বেনা হেৰি থকা কেইবাটাও ঘটনা হ'ল প্ৰীতম বৰুৱাৰ এটা উদ্ভাৱন আৱিষ্কাৰ মানে বানাৰসৰ গলিত প্ৰথমবাৰৰ কাৰণে। হেল্ল' এভৰিৱান, গুড আফটাৰনুন। সময় হৈছে 12:30 আৰু আজিৰ ডেটটো হ'ল 20 জুলাই 2024। ভিডিঅ'টো আৰম্ভণি কৰিছোঁ গুৱাহাটীৰ ৰাজপথৰ পৰা। এণ্ড এতিয়া আমি গৈ আছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু আজিৰ পৰা আমাৰ গোটেই ট্ৰিপটো ষ্টাৰ্ট হৈছে টু বাৰাণসী। চ' ফ্লাইট আছে 4:20 মানত। আমি সোনকালে ওলাই গুচি আহিলোঁ। পৰাণ আহি আছে এইফালৰ পৰা আৰু এইফালে মোৰ কো ট্ৰেভেলাৰ প্ৰীতম বৰুৱা। চ' আমি তিনিটা গৈ আছোঁ বাৰাণসী আজি 4 দিনৰ কাৰণে। আমি 24th of জুলাইত ঘূৰি আহিম। চ' ট্ৰিপটো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো লাষ্ট শেষলৈকে চাই যাব বুলি আশা কৰিছোঁ। এয়াৰপৰ্ট পালোহি। এইফালে পৰাণ আহি আছে আৰু আধা ঘণ্টামান পাছত পাবহি। তাৰ অলপ দেৰি হ'ল। চ' এতিয়া যাওঁ, নামো, কিবা কিবি এটা কিনি লওঁ ইয়াতে। এতিয়া বহুত দেৰি আছে, অলমষ্ট 3 hours আছে। খাবলৈ কিবা কিবি কিনি লওঁ, যাওঁ বলক। এইটো আমাৰ পৰাণ পালেহি, তাৰ প্ৰথম যাত্ৰা। ট্ৰিপন মোক হেণ্ডছেকটো এনেকৈ ধৰ নেকি? ট্ৰিপ অন নেকি মানে ট্ৰিপ অন বেগ ইটো বেগ কি হ'ল? অঁ কোৱা, তুমি একদম আৰম্ভণিতে কৈ দিছোঁ মানে হেৰি তোমাৰ প্ৰথম যাত্ৰা মানে আৰম্ভণিত কি বুলি ক'বা? বাকীখিনি হৈ যাব। আৰম্ভণি বুলি ঠিকেই আছে। ভালে লাগিছে। আৰম্ভণি প্ৰথম ফ্লাইটখনে এইটো এটা নতুন এক্সপিৰিয়েঞ্চ না এতিয়ালৈকে। প্ৰথম ফ্লাইটখনে 50 minutes লেট হ'ল আমাৰ। মোৰ জীৱনৰ প্ৰথম ফ্লাইটখন 50 minutes লেট। ঠিক আছে, আমি এতিয়া হেৰি কৰোঁ, আমাৰ চেক ইন কৰোঁ। ফটো মাৰিছোঁ বুলি এতিয়া বৰ্ডিং পাছ লৈ লওঁ। আমাৰ বৰ্ডিং পাছ উলিয়ালোঁ, কিন্তু পৰাণৰ বৰ্ডিং পাছ কাগজখন লাগে মানে ফটো মাৰিব। ইণ্ডিগত যাওঁ, বৰ্ডিং পাছ উলিয়াই লৈ আমি চেক ইন কৰিম। मिल गया हमको टिकट मिल गया हमारा। চিকিউৰিটি চেকিঙৰ কাৰণে বস্তু উলিয়াই লৈছোঁ এইফালে, উপায় নাই ব'লা। চ' ফাইনেলি আমি আহি পালোহি। চিকিউৰিটি চেকিং হৈ গ'ল আমাৰ ল'ৰাটো আছে প্ৰথমটো বৰ্ডিং পাছ। বৰুৱাই আগতে গৈছে বাৰু, মোৰ আছে আৰু কৰিছোঁ। এইটো আমাৰ পৰাণৰ প্ৰথম। ত' পৰাণ কোৱা কেনেকুৱা? এতিয়ালৈকে এক্সপিৰিয়েঞ্চটো ভাল। অলপমান নতুন কিছুমান ছাৰপ্ৰাইজ পাই আছোঁ। মানি বেগো থ'ব লাগে তাত আজি আপোনাৰ গাড়ীলৈ। বেলটো নিদিয়ে, আপোনাৰ পেঞ্চন খৰি পৰিলে খৰি পৰিব। বেল এজনতো পেন ধৰি আনিছে, পেনটো তেনেকৈ জলকীয়া আচাৰটো কৰি দিয়ক। জলকীয়া আচাৰ সেইবিলাক জলকীয়া আচাৰটো কি হ'ল? নিদিলে নিবলৈ জলকীয়া আচাৰ নিদিলে। জলকীয়া আচাৰো নিদিলে। এইবিলাক সমস্যা ধেৰ। আপোনালোকে আহিলে বেল নমোৱাকৈ আহিব। এনেকুৱা আমাৰ নিচিনা এইটো লৈ আহিব, এনেকুৱা হেৰি থকাটো। ৰছী লগা পেণ্ট এইকেইটা যাব আপোনালোকে চাব। এতিয়া কৈ আছোঁ মানে পাছত আকৌ কেলে ক'লোঁ মই তেতিয়া পাগলা আছিল নেকি সেইকাৰণে বন্ধ কৰি দিয়ক। একো নাই, ঠিক আছে। ডাইৰেক্ট থাকি লওক নহয় আৰু আছে। আমাৰ খবৰটো হ'ল এনেকুৱা যে আমাৰ ফ্লাইট আছিলে 4:20 আছিলে, 4:20 আছিলে। চ' ইয়াৰ পৰা 50 minutes লেট আছে। 5:10 এৰিব গধূলি। আৰু কলকাতাৰ পৰা 7:40 আছিলে। এতিয়া মানে যিটো ৰিভাইজ টাইম হয় সেইটো হৈছে 8:45। চ' আজি মই বাৰাণসী পাওঁতে দেৰি হ'ব, কাৰণ 1 ঘণ্টামান লেট হৈ যাব। আৰু তাৰ পৰা বাৰাণসীৰ পৰা আকৌ এয়াৰপৰ্টৰ পৰা আকৌ আপোনাৰ আমাৰ হোটেললৈকে তালৈও 1 ঘণ্টা 1.5 ঘণ্টা লাগি যাব। চ' মেবি ৰাতি 11টা 11:30 বাজিব। দেখা যাওক কি হয়। আমাৰ লগত আপোনালোকেও যাত্ৰাটো উপভোগ কৰি থাকিব। চলো, ধন্যবাদ। বৰ্ডিং ষ্টাৰ্ট হ'ব হৈছে আৰু আহক।
হৈছে আৰু পাছফালেদি পঠালে আমাক তো চাউণ্ড চাগে একো শুনা নাই ইয়াত চিৰিব পাৰি নাই বাৰু নাজানো দেই এইটো ক'ত মাজে এইফালে বতৰ চাওক কিমান বেয়া হৈছে বতৰ কিন্তু এইফালে গুৱাহাটী চ' গুৱাহাটীৰ পৰা পানী হৈ গৈছে বতৰ ঘৰত খবৰ দিছে ৰাইজে এক্সপিৰিয়েঞ্চ কৰিছে ঘৰত নিজৰ মানুহক ল'ৰাই কাহিনী শুনিছে প্ৰীতম পাছফালে আৰু বাইদেৱে কিবা এটা কৈ আছে ইভা কৰি দি ভা কৰি একো বুজি পোৱা নাই বাইদেৱে It is recommended to keep your seatbelt fastened at all times. In the event of a decrease in vehicle pressure, oxygen mask will fall automatically from the কি হ'ল বেয়া চুৰিছে ৰে তোৰ 5 নম্বৰ লগাই দিলে 5 নম্বৰ লগাইলে নেকি কিবা ভাল লাগিছিল বে পৰকে আঠাও লাগে চাইলে বে আলটি মেঘালয় মান পাই গ'লো বলে ও মেঘালয় হাতে পাই গ'লো ইমান গ'লো চা বমটো শেপটো গিলিলে খান্তাতে ভালে দিন চ' এতিয়ালৈকে কাহিনীটো আপডেট কৰিছোঁ কেইবাটাও ঘটনা হ'ল ঘটনাটো হ'ল এনেকুৱা যে এতিয়া সময় হৈছে 8টা আমাৰ ফ্লাইট আছিলে 8:45 এতিয়া আকৌ ডিলে হ'ল দ্য ৰিভাইজ টাইম ইজ 9:15 চ' উপায় নাই আমাৰ এতিয়া বাৰাণসীত ফোন কৰিলোঁ তাত হোটেলত আদি কৈছে যে একো নাই ৰাতি হ'লেও একো প্ৰব্লেম নাই 12টা মানত বাজিবগৈ চাগে আমাৰ যিহেতু তাত হোটেল পাওঁতে চ' এতিয়া ইয়াতে পিজ্জা হাটত পিজ্জা খাব লৈছোঁ কেনেকুৱা ভোক লাগিছে বহুত ভোক লাগিছে আমি মানে ইমানটোলৈকে আমি আচলতে পাবগৈ লাগিছিলে বাৰাণসী কিন্তু আজি ফ্লাইট ইমানেই লেট দিগদাৰ হৈ গ'ল বাৰু উপায় নাই 15 মিনিট লাগিব 15 মিনিটৰ পাছত আমি খাই বৈ ওলাই গৈছিলোঁ আমি এতিয়া আহি কলকাতাৰ 999 এতিয়া 950 ৰুপিজৰ এতিয়া পিজ্জা আমি আনবক্সিং চলি আছে একো নাই 950 হে কাহিনী আনবক্সিং পিজ্জা খাম ফ্লাইট মানে আজি লেট কৰাই কিমান দেৰি হ'ব ঠিক নাই কাৰণ এতিয়া 9:15 অকণমান দেৰিত ভাবি কৈছিলোঁ এতিয়া নতুন টাইম দিছে 9:30 চ' পাওঁতে মেবি ৰাতি 1টা বাজিবগৈ পাৰে দেখোন কথা নাই প্ৰীতম বৰুৱাৰ এটা উদ্ভাৱন আৱিষ্কাৰ মানে চৰি ফৰ দি ইনকনভিনিয়েঞ্চ আমি মানে মোবাইল চাৰ্জ দিবলৈ আহিছিলোঁ চাৰ্জ দিবলৈ আহোঁতে মানে মানুহে চবেই একেধৰণৰ বিস্কুটে খাই থাকে বিস্কুট নাই মানে কিবা কিবি লাঞ্চ ডিনাৰত মানে একেধৰণৰ হেৰিয়ে খাই আছিলে একেধৰণৰ বস্তু খাই আছিলে খাই থকাৰ পাছত প্ৰীতম বৰুৱাই উলিয়ালে মানে কিহৰ কাৰণে একেধৰণৰ বস্তু খাই আছে তাৰপিছত গম পালোঁ যে আমাৰ ফ্লাইট যে লেট হ'ল মানে সেইটো কাৰণে একেধৰণৰ খানা চবকে দিছোঁ চ' তাৰ কাৰণে পিজ্জাৰ পাছত এতিয়া এইটো ইণ্ডিগ'ৰ ফালৰ পৰা আজিৰ ডিনাৰ খাই লওঁ ন হৈ গ'ল 9টা বাজিলে 9:30 ফ্লাইট আছে চ' যাওঁ Time is 10:35 and we are landing in Varanasi. Time is 11 সময় হৈছে 11টা আৰু ফাইনেলি উই লেণ্ডেড ইন বাৰাণসী চ' এতিয়া আমাৰ ৰুম পাওঁতে আৰু সময় লাগিব এঘণ্টামান লাগিব আৰু 12টা 12:30 বাজিব আজিৰ দিনটো মানে ফুৰিলোঁ চ' এতিয়া যাওঁ ৰুম যাওঁ বেগ লওঁ বেগেজ মানে বেল্টত ৰৈ আছোঁ বেগ লওঁ বেগ লৈ উবেৰ লৈ ৰুম গুচি যাওঁ ৰুম পাই দেখাই আছোঁ অন দ্য ষ্ট্ৰীটছ অফ বাৰাণসী আমি গৈ আছোঁ এতিয়া আৰু সময় হৈছে 11:40
বানাৰসৰ গলিত প্ৰথমবাৰৰ কাৰণে আমি হোটেল পাম আৰু 150 মিটাৰ আছে সময় হৈছে 12:15 চ' এতিয়াও আমি হোটেলৰ ৰুম বিচাৰি পোৱা নাই আমি ইয়াতে ইমানেই গলি আছে চ' গলিবোৰত ভিতৰত সোমাই গ'লে মেপত দেখাই ওচৰতে আছে বুলি কিন্তু বিচাৰি পোৱা নাযায় ভুলভুলীয়া নিচিনা গলি এইফালে গলি এইফালে পাই সেইফালে গলি চ' এতিয়া হোটেলৰ মানুহে ফোন কৰিছোঁ তেওঁলোকে আহিছে এজন আমাক নিবলৈ ইয়াৰ পৰা সময় হৈছে 12:30 চ' প্ৰথম দিনাই বহুত এডভেঞ্চাৰ হৈ গ'ল আজি চাওঁ সেই মানুহজন আহিব আমাক ইয়াৰ পৰা আকৌ হোটেললৈ লৈ যাব চ' কি হয় নেক্সট চাই আছোঁ এইফালেও এটা গলি আছে